Hello students, welcome back to my channel. আজি আমি ক্লাস 7 or lesson number 4 kindness নামৰ যেটো চেপ্টাৰ আছে এইটোত অসমীয়াত ভালকে বুজিবলৈ চেষ্টা কৰিম। মই যদি তোমালোকক এইটো চেপ্টাৰ বুজাই দিব পাৰো তেনেহলে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো এতিয়া আৰম্ভ কৰিব লৈছো। প্ৰথমত আমাৰ কি দিয়া চেপ্টাৰটোৰ নাম হ'ল আমাৰ কাইন্ডনেস মানে দয়া নাইবা কি দয়ালু, ঠিক আছে। প্ৰথমত দিয়া আছে Do you have people coming to your house to sell different things? মানে আপোনাৰ ঘৰলৈ বিভিন্ন বস্তু বিক্ৰী কৰিবলৈ মানুহ আহিছে নেকি? তাৰ পিছত দিয়া আছে In groups share your experiences. In groups মানে জোৰা হৈ কি কৰা share your experiences, তোমাৰ অনুভৱটো share কৰা of how you feel about such people. তুমি এনেকুৱা মানুহৰ বিষয়ে কি ভাবা? Do you offer them tea? তুমি ইহঁতক চাহ খাব কোৱা নে? তাৰ পিছৰ লাইনত দিয়া আছে Here is a story about a family. ইয়াতে এটা ফ্যামিলি মানে পৰিয়ালৰ ষ্টৰী মানে গল্প দিয়া আছে who was visited by two Kashmiri vendors. মানে যিহঁতৰ ঘৰত দুটা কাশ্মীৰী ভেন্ডৰ্স আহিছিল and what happened between them. মানে ইহঁতৰ মাজত কি হৈছিল এইটো আমি এইটো চেপ্টাৰত পঢ়িম, ঠিক আছে। তো পাৰ্ট এতিয়া আৰম্ভ কৰিম। Every year প্ৰতি বছৰ when the rainy season comes to an end, মানে যেতিয়া আমাৰ বাৰিষা কালটো শেষ হোৱা মুহূৰ্ত আহি যায় and winter is about to begin, আৰু ঠাণ্ডাৰ দিন আৰম্ভ হ'বই ধৰে কাশ্মীৰী ভেন্ডৰ্স arrive at the city. কাশ্মীৰী ভেন্ডৰ্স কি কৰে আমাৰ সিটি মানে চহৰত আহি পায়। They travel around the cities to sell their handcrafted shawls, purses, blankets and even carpets, ঠিক আছে। মানে ইহঁতে কি কৰে গোটেই সিটি দে ট্রাভেল অ্যারাউন্ড দ্য সিটি, মানে ইহঁতে গোটেই সিটি মানে আমাৰ চহৰখন ঘূৰি ফুৰে কিহৰ কাৰণে টু সেল দেয়াৰ হেণ্ডক্ৰাফটেড শাৱল, ইহঁতৰ হেণ্ডক্ৰাফটেড হাতেৰে বনোৱা শাৱলবোৰ, পাৰ্চেছ ব্লাংকেটছ মানে কম্বল আৰু ইভেন কাৰ্পেটছবোৰো এইবোৰ বেচিবৰ কাৰণে কি কৰে ইহঁতে আমাৰ চহৰটোৰ গোটেইটো ঘূৰি ফুৰে। ইটছ ইজ এ হাৰ্ড লাইফ ফৰ দোজ ভেন্ডৰ্স, এইটো এটা বহুত কঠিন জীৱন ভেন্ডৰ্সবোৰৰ কাৰণে, ঠিক আছে। তাৰপিছত কি দিয়া আছে চাম। তাৰপিছত দিয়া আছে Their hardship does not end with their long journey from Kashmir to the city. ইহঁতৰ যিটো কষ্টৰ যিটো জাৰ্নি আছে ৰাস্তা কি আছে ইহঁতৰ যিবোৰ কষ্ট হয় এই কষ্টখিনি ইমানেই সীমিত নহয় যে ইহঁতৰ কাশ্মীৰৰ পৰা যে আমাৰ চিটিলৈ আহে ইহঁতৰ কষ্টবোৰ শেষ হৈ নাযায়। তাৰপিছত ইনফেক্ট ইট ইজ জাষ্ট বিগিনিং, ইনফেক্ট এইটো কি আমাৰ জাষ্ট আৰম্ভণিহে, ইমান সোনকালে এইটো শেষ নহয়। দে ষ্টে এট চিপ হোটেলছ, ইহঁতে বহুত কম দামী চিপ হোটেলত থাকে, চিপ মানে কম দামী, ঠিক আছে। এণ্ড ৰোম এৰাউণ্ড দ্য চিটি, মানে ৰোম এৰাউণ্ড দ্য চিটি মানে গোটেই চিটিখন ঘূৰি ফুৰে। চিটি ষ্ট্ৰীটছ অল ডে, মানে গোটেই আমাৰ চহৰৰ ৰাস্তাবোৰত যে আছে ইহঁতে গোটেই দিন কি কৰে ঘূৰি ফুৰে। দে আৰ বেণ্ট উইথ দ্য লোড অন দেয়াৰ বেগছ, ইহঁতে মানে হেলি যায় কিহৰ কাৰণে ইহঁতৰ পিঠিত যিবোৰ লোড থাকে ভৰি থাকে এইবোৰৰ কাৰণে ইহঁতে হেৰি যায়। শাউটিং দেয়াৰ ৱেৰ দে আৰ লুকিং ফৰ বায়াৰ্ছ, মানে ইহঁতে পিঠিত এটা বহুত ভাৰী লোডৰ কাৰণে ইহঁতৰ পিঠিখন কি হৈ যায় হেলি যায় আৰু ইহঁতে চিঙৰি থাকে কিহৰ কাৰণে ইহঁতক বিক্ৰী মানে ইহঁতৰ বস্তুবোৰ কিনিব পৰা মানুহ লাগে, বায়াৰ্ছ মানে গ্ৰাহক, ঠিক আছে। তাৰপিছত দিয়া আছে যে আই উড হেভ নেভাৰ নন অল দিছ, মানে মই এইবোৰ কেতিয়াও নাজানিলেও হয় ইফ ইট ৱেৰ নট ফৰ এ চান্স মিটিং উইথ এ কাপল অফ কাশ্মীৰী ভেন্ডৰ্স, মানে যদি মই এইবোৰ নাজানিলোৱে নহয় যদি মই কি কৰিলোঁ হয় এটা মই চান্স নাপালোঁ হয় কিহৰ কাৰণে এই কাশ্মীৰী ভেন্ডৰ্সবোৰ লগ পোৱাৰ। ক'ত লগ পাইছে এট মাই ব্ৰাদাৰ ইনছ ল হাউচ, মানে মোৰ ভিনদেউৰ ঘৰত কি কৰিছোঁ মই যদি এইবোৰ কাশ্মীৰী ভেন্ডৰ্সৰ লগ নাপালোঁ হয় মই এইবোৰ কেতিয়াও নাজানিলোঁ হয়। তাৰপিছত কি দিয়া আছে চাওঁ যে উই ৱেৰ চিটেড ইন ব্ৰাদাৰ ইনছ লজ বাৰেণ্ডা ৱেন টু কাশ্মীৰী ভেন্ডৰ্স, মানে আমি কি কৰিছিলোঁ মই মোৰ ভিনদেউৰ ঘৰৰ বাৰেণ্ডাত বহি আছিলোঁ ৱেন টু কাশ্মীৰী ভেন্ডৰ্স, মানে যেতিয়া দুটা কাশ্মীৰী ভেন্ডৰ্স হু লুক লাইক ফাদাৰ এণ্ড চন, যি দুটা কাশ্মীৰী ভেন্ডৰ্ছে
ল'ৰা আৰু দেউতাৰ নিচিনা দেখা পাইছিল মানে ইহঁতে ল'ৰা আৰু দেউতাৰ নিচিনা দেখা পাইছিল কেম ইন আহিছিল ঠিক আছে দ্য য়ংগাৰ মেন কেৰিড এ বান্ডেল অন হিজ বেক মানে যিজন সৰু আছিল সৰুজন আছিল কাশ্মীৰী ভেণ্ডৰ দুজনৰ ভিতৰত কি কৰিছিল এটা বান্ডেল কেৰি কৰি আছিল কিহত ইয়াৰ পিঠিত এটা বান্ডেল কেৰি কৰি আছিল while the other ফেৰাইল এণ্ড অল্ড মানে বাকী যিজন 2 নম্বৰজন আছিল এই মানুহজন দেখাত কেনেকুৱা আছিল কি কৰিছিল কমজোৰ দুৰ্বল আৰু কি কৰিছিল বুঢ়া দেখা হৈছিল কল এটেনশ্যন টু দেয়াৰ ৱেৰ্ডছ ইন সাফিচিয়েণ্ট লাউড ভইচ আৰু ইহঁতৰ সাফিচিয়েণ্ট এটা লাউড ভইচ মানে যথেষ্ট এটা চিঙৰ দি মানে কি কৰি আছিল ইহঁতৰ বস্তুবোৰ বেছি আছিল কি কৈ আছিল কাশ্মীৰী চাৱালছ বুলি কৈ আছিল তাৰপিছত চাম আমি যে কি দিয়া আছে আই ৱাজ ছাৰপ্ৰাইজড মই ছাৰপ্ৰাইজ হৈ গৈছোঁ আই ৱাজ ছাৰপ্ৰাইজ মানে মই আচৰিত হৈ গৈছিলোঁ when my brother-in-law called the vendors in যেতিয়াই মোৰ ভিনদেউৱে এই ভেণ্ডৰ্ছবোৰক ঘৰৰ ভিতৰত মাতিছিল I was sure that he needed nothing from them মই জানিছিলোঁ যে মোৰ ভিনদেউ কোনো নলয় ইহঁতৰ পৰা কিন্তু তথাপিও ইহঁতক মাতিছে মই আচৰিত হৈ গৈছিলোঁ এইটো দেখি but he began examining their shawls and short jackets কিন্তু মোৰ ভিনদেউৱে কি কৰি আছিল ইহঁতৰ যে শাৱালছ আছিল আৰু শৰ্ট জেকেটবোৰ আছিল এইবোৰ দেখা ষ্টাৰ্ট কৰি দিলে his wife my sister তেওঁৰ ঘৈণীয়েক আৰু মোৰ কি sister who was in the kitchen যে তাই কি আছিল কিচেনত আছিল got busy making tea মানে বিজি হৈ গ'ল কিহৰ কাৰণে চাহ বনোৱাৰ কাৰণে she knew that her husband wouldn't buy anything from vendors মানে তাই জানিছিল যে তেওঁৰ হাজবেণ্ড কি কৰিব একো নলয় এই ভেণ্ডৰ্ছবোৰৰ পৰা I felt sorry for them মোক ইহঁতৰ কাৰণে বেয়া লাগি আছিল when my brother-in-law asked me to buy something মানে যেতিয়া মোৰ ভিনদেউৱে মোক কৈছিল কিবা এটা কিনিবৰ কাৰণে I politely denied মই politely মানে আমাৰ কি politely মানে হৈছে ভদ্ৰভাৱে কি কৰি দিছিলোঁ denied মানে মানা কৰি দিছিলোঁ he then started chatting with the vendors মানে তেতিয়া তেওঁ মোৰ ভিনদেউৱে কি কৰি আছিল মানে কি কৰিল আৰম্ভ কৰিল গল্প আৰম্ভ কৰি দিল এই ভেণ্ডৰ্ছবোৰৰ লগত about their families and their homeland ইহঁতৰ ফেমিলিজ মানে পৰিয়ালৰ কাৰণে হোমলেণ্ড আৰু জন্মভূমিৰ কথা ঠিক আছে তাৰপিছত কি দিয়া আছে as they narrated the details of their different lives মানে ইহঁতে যেতিয়া কি কৰিল নিজৰ জীৱনৰ কথাখন কল I feel sad and guilty মোক কি লাগিছিল বহুত বেয়া লাগিছিল at beginning a party to such behavior মানে এনেকুৱা ধৰণৰ কি বিহেভিয়াৰ মানে ব্যৱহাৰৰ কাৰণে মোক কি বহুত বেয়া লাগি আছিল ঠিক আছে তাৰপিছত কি দিছে but my brothers-in-law suddenly called out to his wife and asked her to serve the vendor something to eat মানে but my brother-in-law suddenly called মানে মোৰ ভিনদেউৱে হঠাতে কি মাতি দিলে কাক মাতি দিলে তেওঁৰ ঘৈণীয়েকক মাতি দিলে আৰু ক'লে যে এই ভেণ্ডৰবোৰক কিবা খাব দিয়াৰ কাৰণে since they would be hungry মানে ইহঁতে ভোক লাগিছে ইহঁতক খাবৰ কাৰণে কিবা দিব কৈছে she quickly brought some food into the veranda আৰু তাই কি কৰিছিলে মানে মোৰ ভিনদেউৰ ৱাইফ মানে মোৰ সিষ্টাৰে কি কৰিছিলে she quickly brought some food into the veranda মানে বাৰান্দাত সোনকালে কিছুমান খোৱা বস্তু লৈ আহিল the vendor hesitated initially মানে প্ৰথমত মানা কৰি আছিল খোৱাৰ কাৰণে but agreed to eat when my brother-in-law insisted মানে তাৰপিছত ৰাজি হৈ গ'ল খোৱাৰ কাৰণে যেতিয়া মোৰ ভিনদেউৱে কি কৰিছিল বাৰ কৈ আছিল after a hearty meal they left মানে ইহঁতে অলপ খোৱাৰ পিছত কি গ'ল ইহঁতে গুচি গ'ল promising to bring better things next year আৰু প্ৰমিস কৰিলে মানে কি কৰিলে প্ৰতিশ্ৰুতি দিলে যে পিছৰ বছৰ যে আহিব পিছৰ বছৰত কি দিব ভাল বস্তু লৈ আহিব তাৰপিছত কি দিয়া আছে চাওঁ আমি তাৰপিছৰ পেৰাগ্ৰাফটো
It was then that my brothers-in-law spoke to me. মানে ইহঁতৰ যোৱাৰ পিছত মোৰ brother-in-law মোৰ লগত কথা পাতিছে কি কৈছে I am well aware of hardship faced by the Kashmiri vendors. মই জানো ইহঁতে কিমান কষ্ট কৰে এই কাশ্মীৰী ভেণ্ডৰ্ছবোৰ কিমান কষ্ট কৰে মই জানো he said তেওঁ কৈছিল as I looked at him still confused মই মোৰ ভিনদেউক দেখি মই এতিয়াও কনফিউজ আছিলোঁ হা they eat in the morning and spend the rest of the day roaming around the city on foot মানে ইহঁতে কি কৰে পুৱা কি কয় খায় আৰু গোটেই দিনটো কি কৰে roaming মানে ঘূৰি ফুৰে এই চিটিত কি on foot মানে ভৰিৰ ওপৰত hungry and thirsty ভোগাতুৰ আৰু পিয়া লাগি ইহঁতে ঘূৰি ফুৰি থাকে when I saw them I wanted to offer them food মই যেতিয়া ইহঁতক দেখো মই কি ইহঁতক খাবলৈ দিব বিচাৰো but they have their pride আৰু they have their pride মানে ইহঁতৰ গৌৰৱ আছে they would never accept anything unless I pretended I was interested in their soil ইহঁতে খোৱা বস্তুৰ কেতিয়াও মোৰ পৰা খোৱা বস্তু নলয় যদি মই এইটো দেখাৰ চেষ্টা নকৰোঁ যে মই ইহঁতৰ wears মানে পিন্ধা বস্তুবোৰৰ কাৰণে কি আছোঁ ইণ্টাৰেষ্টেড আছোঁ আগ্ৰহী আছোঁ so I had to make the offer of the food look unplanned মানে মই এই কাৰণে এইটো প্ল্যান বনাইছোঁ যে ইহঁতক এনে মাতিম ঘৰত ইহঁতৰ wearsবোৰ দেখাৰ কাৰণে কিন্তু মই ইহঁতৰ মেইন ইণ্টেনশ্যন যেটো মেইন কথা আছিল এইটো ইহঁতক খোৱা দিয়া কথাটো আছিল এইখিনিয়ে তোমালোকৰ কিতাপত দিয়া আছে ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ইয়াৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা